মানে তোৰ নিচিনা মুখা নব নেকি জিলকি থাকব তো গাইছ এইটো ওপৰত কি ধুনীয়াকৈ বান্ধি দিছে চাওক একো গমেই পোৱা নাই কি হৈছে কি বা কি চলি আছে কাষত গ'লে গম পাম হাই বন্ধুসকল ৱেলকাম টু সুজিত মেৰিজ ব্লগ তো আজি মই আহিছোঁ বঙাইগাঁও অহাৰ ৰিজনটো হৈছে বাঘ থ'ব আহিছোঁ মই তো গাইছ মই আছোঁ এতিয়া টেৰেছৰ ওপৰত তো টেৰেছৰ ওপৰৰ পৰা ভিউটো চাওক আপোনালোকে সেইখন পাহাৰ ইপিনে বঙাইগাঁৱত বহুত পাহাৰে পাহাৰ এইবিলাক চাওক বহুত পাহাৰ তো গাইছ আমি গৈ থাকোঁ বহুত ধুনীয়া ধুনীয়া জেগা আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া প্লেচ তো গাইছ আপোনালোকে বাঘটো চিনি পাইছে আৰু বাঘ গিৰিয়েক অৰ্থাৎ মোৰ ভিনদেউ তেওঁকো চিনাকি কৰি দিওঁ আৰু তেওঁৰ এটা ভাল বস্তু হ'ল তেওঁ বহুত ভাল কুকিং কৰে বহুত বেছিয়ে ভাল কুকিং কৰে ভিনদেউৰ জব থাকে তথাপিতো আজি ছুটী লৈ আহিছে হাফ ছুটী লৈ আহিছে তো দেখা পাই থাকিব আপোনালোকে ভিনদেউ তো আমি এতিয়া যাব ওলাইছোঁ তো বলক তো গাইজ ফাইনেলি আমি ওলালোঁ ঘৰৰ পৰা তো আমি গৈ আছোঁ আজি কাকজানা ফৰেষ্ট ৰিজাৰ্ভ একচুৱেলি সেইখন বহুত আগৰ পৰাই মানে বহুত ফেমাছ ঠাই ইয়াৰে মানুহবিলাকে জানে বঙাইগাঁৱৰ আৰু কিন্তু বহুত মানে বাহিৰৰ মানুহবিলাকে নাজানে সেইখনৰ কথা তো মানে তাতে এটা বস্তু বহুত ফেমাছ আছে মানে ফেমাছ নকৈছোঁ বাকী বহুত স্পেচিফিক আছে তাতে কিন্তু একদম স্পেচিফিকেলি এটা বস্তু তাতে পায় মানে সেইটো আপোনালোকক মই লাহে লাহে ভিডিঅ'টোৰ মাজেৰে জনাম তো সেইটো বস্তু আমি চাব গৈছোঁ তো চাওঁ আমি যাতে বস্তুটো দেখা পাওঁ নে নাপাওঁ আৰু লগতে মানে তাৰ গাঁৱৰ মানুহবিলাকে আৰু যিবিলাক NGO বিলাক আছে সেইবিলাকে মানে সেইখন যিহেতু এতিয়া ফৰেষ্ট ৰিজাৰ্ভ হিচাপে আছে তো সেইখন এতিয়া মানে ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ অভয়াৰণ্য বনাবৰ কাৰণে মানে বহুত ট্ৰাই কৰি আছে তো গাইছ বলক তো গাইছ আমি কাকজানা ফৰেষ্ট ৰিজাৰ্ভ যোৱাৰ আগে আগে তো এইখন এখন পাৰ্ক হয় একচুৱেলি বায়'ডাইভাৰ্চিটি পাৰ্ক হয় আৰু এইখনৰ নাম হৈছে সাহিত্য মনীষী উপবন তো গাইছ এইখন মানে ভিতৰত ভিনদেউ কোৱা মতে ইয়াতে বহুত মানে ঔষধি গছ আছে আৰু বিভিন্ন ধৰণৰ মানে গছ চছ আছে আৰু এনেকুৱা এতিয়া বাৰু পাৰ্কখন বন্ধ আছে তো কাকজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে এইখন পৰে তো গাইছ আপোনালোকক কেইটামান ইয়াৰে শ্বট দেখাই দিম দেখাই কিনে আমি আৰু ৰাওনা হ'ম কাকজানা বনাঞ্চললৈকে তো আমি এটা খুফীয়া ৰাস্তাৰে গৈ আছোঁ গাঁৱৰ মাজে মাজে তো গাইছ আমি ফাইনেলি উঠিলোঁ হাৱে তো এতিয়া ইয়াৰ পৰা মোটামুটি লাগিব আৰু 10 মিনিটছমান তো গাইছ ফাইনেলি আহি পালোঁ কাকজানা সংৰক্ষিত বনাঞ্চল তো এতিয়া আমি গাড়ীখন পাৰ্কিং কৰিলোঁ তো এতিয়া ভিতৰলৈকে যাম বলক মেইন চাইডটো কোনপিনে দাদা ইপিনে যাব লাগিব ন আৰু এইটো চাইডে কি আছে গাঁও আছে এখন গাইজ টিকেট লৈ ল'লোঁ এতিয়া গৈ আছোঁ ভিতৰলৈকে আৰু আপোনালোকক দেখাই আছোঁ ভিতৰৰ পিনে কেনেকুৱা কি আৰু এটা বস্তু আছে এইপিনে বস্তুটো হ'ল আপোনাৰ ইয়াতে ফেমাছ হ'ল আপোনাৰ গল্ডেন লেংগুৰ তো আপোনালোকক দেখাই আছোঁ গল্ডেন লেংগুৰ তো আমি লৈ লৈছোঁ এটা লোকেল গাইডজনে আমাক মানে হেল্প কৰিব যাতে গল্ডেন লেংগুৰটো দেখা পাওঁ আমাৰ অসমীয়াত ক'ব গ'লে সোণালী বান্দৰ জংঘলতো আছে আৰু আজি এটা গ্ৰুপ গাঁৱত আহিছে এতিয়া ইজিলি কোনটো চাব গল্ডেন লেংগুৰটো চাব ভিডিঅ' ল'ব না মোৰ নাম শংকৰ ৰাভা মই এইখন গাঁৱৰে বাসিন্দা হয় আচ্ছা থেংক ইউ আৰু ইয়াতে মানে গল্ডেন লেংগুৰ সদায় দেখা পোৱা যায় নে মাজে মাজে একচুৱেলি গল্ডেন লেংগুৰ আমাৰ এইটো আপোনাৰ গল্ডেন লেংগুৰ কাৰণে আমাৰ এইটো মানে বিখ্যাত কাকজানাখন গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত কাকজানা মানে সোণালী বান্দৰেৰে ভৰপূৰ যিকোনো টাইমত আহিলে আমাৰ ইয়াত আহিলে কাকজানাৰ যোনটো মানে সমাৰস পৰিৱেশ একদম নেচাৰেল পৰিৱেশ সেইটো দেখা পাব আমি এইটো ৰাস্তা দি যাম ভিতৰত গ'লে আমি কিছু দূৰ হ'ব ৱাটাৰফল এটা পাম তাৰপিছত ওপৰত এটা আছে শিৱ মন্দিৰ আৰু লগতে আমাৰ প্ৰাকৃতিক দৃশ্যৰ কিবা পৰিৱেশটো দেখা পাব আচ্ছা অ'কে তো গাইছ এইটো ওপৰত কি ধুনীয়াকৈ বান্ধি দিছে চাওক চাংঘৰ আছে ট্ৰি হাউচ এইবিলাক জ্বলাই কিয় ৰাখিছে অঁ আচ্ছা এইটো আমাৰ শিৱ মন্দিৰ ওপৰলৈকে কিমান ওপৰত আছে এইটো একদম টপত অঁ তো এনেকৈ যাব পাৰে তো আমি যাবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া আমি ভাগৰটো লগাই নলওঁ আমি ফাৰ্ষ্ট মানে গল্ডেন লেংগুৰটো যাতে দেখা পাওঁ তো সেইটো কথা মানে সেইটো মাথা মাৰিছোঁ ফাৰ্ষ্ট তাৰপিছত যদি টাইম হয় তেতিয়াহ'লে আমি ওপৰলৈকে যাওঁ আপোনালোকক দেখাম তো গাইছ এনেকৈ গৈ থাকোঁতে ইয়াতে এটা ধুনীয়া একদম কবিতাৰ নিচিনা এটা বস্তু পাইছোঁ আপোনাৰ পঢ়াই শুনাই আছোঁ কাণ উনাই শুনো আহা জুৰিৰ কুলকুল গীত সেউজী সোণ দুচকুৰে পৰশ নিজান অৰণ্যত দাঁতিত ভূপেন অৰণ্যম
এইটো ভূপেন অৰণ্যমটো কি বস্তু কিন্তু সেইটো গম নাপালোঁ দেই। এইটো নিচাচৰ কাম কৰি আছে এতিয়া চৰকাৰৰ পৰাতো একো এনেকুৱা দিয়া নাই একো ফাংচন তো গাইজ গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে বিশেষ একো সুবিধা পোৱা নাই। পোৱা নাই তো কোনোবা যদি গভৰ্ণমেণ্ট অফিচিয়েল বা এনেকুৱা যিবিলাক প্ৰকৃতি প্ৰেমী কোনোবা যদি মোৰ ভিডিঅ'টো চায় তো এবাৰ ইয়াতে আহিব, এওঁলোকৰ লগত কথা পাতিব, এওঁলোকৰ যিবিলাক আমি প্ৰব্লেম আছে প্ৰশাসনক মানে অনুৰোধ কৰোঁ আৰু ইথান গাঁৱত আহি একবাৰ চাই যায় তাৰপিছত মানে কিবা এটা যাতে বাজেটত সোমাই দিয়ে। মানে সেইটো আৰু ইহঁতে কিছুমান প্ৰব্লেম ফেচ কৰে হয়। এখন ইমান ডাঙৰ এখন সংৰক্ষিত বনাঞ্চল হিচাপে মানে অলৰেডি মানে জনাজাত মানে এইখিনি জেগাত। তো কোনোবা আহি কিনে যদি অকণমান চাই কিনে ইহঁতৰ প্ৰব্লেমবিলাক যদি বুজি লয়, সেইমতে যদি এওঁলোকক অকণমান হ'লেও সহায় কৰে তেওঁলোকে বহুত ভাল পাব। আৰু ইয়াৰ গাঁৱৰ মানুহবিলাক মই দুটা তিনিটাৰ লগত কথা পাতিলোঁ অহাৰ পৰা, তো যিটো দেখিছোঁ মানে বহুত সহজ সৰল মানুহ হয় আৰু এনেকুৱা। দাদা এই ভূপেন অৰণ্যমটো কি বস্তু হয়? মানুহৰ নাম হয় ভূপেন অৰণ্য মানুহৰ নাম। আচ্ছা, লোকেল মানুহ ন? তেখেত মানে কিহৰ কাৰণে মানে ইমান তেখেতৰ বস্তুবিলাক দিয়া আছে মানে অকল একচুৱেলি তাৰ মানে কিছুমান প্ৰকৃতি হিচাপত মানে কিছুমান ভাল ভাল কথা লিখিছে। সেই কথাটো যদি মানে লিখিছে তেওঁৰ নামটো মানে তলত মানে উমুকে লিখা বুলি মানে সেইটো নামটো দিয়া হৈছে। আচ্ছা আচ্ছা। তো গাইজ আমাৰ ফাৰ্ষ্ট প্লেন হৈছে মানে সোণালী বান্দৰটো চোৱা, তাৰপিছত আমি ৱাটাৰফলছো আছে আৰু শিৱ মন্দিৰো আছে, তালৈকেও যাম। কিন্তু আগতে আপোনালোকক সোণালী বান্দৰটো দেখাই লওঁ। তো গাইজ ফাইনেলি আমি দেখা পালোঁ সোণালী বান্দৰ। হঠাতে একদম জঁপিয়াই আছিলে, এইবিলাক গোটেই পাল এটা আছে। চাওক এইবিলাক জঁপিয়াই আছে চাওক। ইয়াৰে গাঁৱৰ মানুহবিলাকো মানে সিহঁতক মানে বহুত ভাল পায় আৰু এনেকুৱা এনেকৈ মুকলিকৈ থাকিব পাৰে। এইটো হৈছে ঘৰ, পুৰা ঘৰ এইটো। তো ইয়াতে আছে আমাৰ সোণালী বান্দৰ। সেইবিলাক কিবা খাই আছে গাইজ, পাত খাই আছে। আমি ফাইনেলি গ্ৰুপ লিডাৰ লগ পালোঁ গল্ডেন লেংগুৰৰ। তো একচুৱেলি মই নাজানো, কিন্তু যিটো লোকেল গাইড আছে তেওঁ কৈছে আৰু দেখাটো লাগিছে সেইটো মানে চবতকৈ ডাঙৰ, যিমানটা আছে চবতকৈ ডাঙৰ। আৰু মানে এনেকুৱা কিবা এটা তেওঁৰ মানে গুণ আছে যিটো নেকি তেওঁক গ্ৰুপ লিডাৰ বনাইছে। তো গাইজ ফাইনেলি একদম গল্ডেন লেংগুৰ দেখা পালোঁ। এনেকুৱা মানে যিটো লোকেল গাইড আছে আমাৰ দাদাই কৈছে মানে ইয়াতে মানে সহজতে মানে দেখা পোৱা নাযায়। একচুৱেলি মোৰে ভাগ্য ভাল আজি যে মই আজি গোটেই এটা জাক মোটামুটি 15-20টামান একেলগে মানে ইয়াতে জুম পাতি আছে। তো ফাইনেলি মই দেখা পালোঁ আৰু মানে দেখি আজি বহুতে মানে আনন্দ অনুভৱ কৰিছোঁ, মই সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু গাইজ এইখন আছিল মেইন গেট, আৰু মেইন গেটৰ একদম কাষেৰে এইখন কাকেয়া ৰিজৰ্ট বুলি এখন আছে। তো আমাৰ যিজন লোকেল গাইড আছিল তেখেতৰে এইখন মানে ৰিজৰ্ট এখন খুলিছে। তো আপোনালোকক দেখাই আছোঁ ইয়াতে মানে একমডেশ্যনবিলাক কেনেকুৱা। ইয়াতে আপোনালোকে বহি খানা চানা খাব পাৰে, আৰু এইপিনে লেট্ৰিন বাথৰুম সেনেকুৱা কিবা কিবি আছে, ৱাছৰুম আছে। আৰু এইপিনে আপোনালোকক দেখাই আছোঁ এনেকুৱা ৰুমবিলাক। তো গাইজ আপোনালোকে যদি গুগলতো চাৰ্চ কৰে বা আপোনাৰ কোনোবা জনা মানুহ যদি আছে, তো মানে এইটো গল্ডেন লেংগুৰটো মানে ৱৰ্ল্ডৰ মানে 25 মানে এনডেঞ্জাৰ্ড এনিমেলছৰ ভিতৰত পৰে, মানে বিলুপ্ত প্ৰায় মানে প্ৰাণীৰ ভিতৰত পৰে। তো আপোনালোকে আহিব কেতিয়াবা ইয়াতে যেতিয়া সময় সুবিধা মিলে, বিশেষকৈ গৰমৰ দিনত আহিলে আপোনালোকে ইয়াতে মানে ঝৰ্ণা চৰ্ণাও আছে, আপোনালোকক অলপ পিছত দেখাম মই। তো ইয়াতে আহি গা পাও ধুব পাৰিব, আৰু ইয়াতে মন্দিৰো আছে। তো আপোনালোকে আহি মানে বহুতেই ভাল লাগিব আৰু ইয়াতে। তো গাইছ এনেকৈ খোজকাঢ়ি গৈয়ে আছোঁ, একদম ভাগৰ লাগি গৈছে। তো গাইছ ভাগৰ লাগিছে, তথাপিও কিন্তু আপোনালোকক দেখামেই যি চাব আহিছোঁ। তো বাহঁতে এৰি থৈ গৈছে মোক সিহঁতে। তো বলক আৰু গৈ থাকোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। তো গাইছ আমি ফাইনেলি আহি পালোঁ ৱাটাৰফল এইটো। এতিয়া বৰষুণ আপোনালোকে জানে বৰষুণ কম হৈ আছে। তো যেতিয়া বৰষুণ বহুত হ'ব, মোটামুটি মে' মানৰ পৰা বৰষুণ পূৰা ষ্টাৰ্ট হ'ব, তো তেতিয়া ইয়াতে আহি কিনে আপোনালোকে গা পা ধুব পাৰিব। ইয়াতে বহুত পানী হয় ন দাদা? তো সেইখিনি টাইমত বহুত পানী হয়। তো চাওক কি ধুনীয়া একদম
মজা লাগিব গা ধুই কেনে গৰম দিনত। আপোনালোকে ইমেজিন কৰিব পাৰে যদি গৰমৰ দিনত আৰু যেতিয়া আপোনাৰ বৰষুণ দিব তেতিয়া এইপিনে কেনেকুৱা পানী আহিব। যেতিয়া আপোনালোকে ফ্ৰী হয় আহি যাব। এইবিলাক কি ধুনীয়া। তো গাইজ এতিয়া বাজিল মোটামুটি ইভিনিং 5টা। তো ইয়াতে আহি কেনে এতিয়া এনেকুৱা লাগিছে মুখ হাত ধুলোঁ ধুনীয়া কৰি, একদম ইমান ফ্ৰেছ লাগি গৈছে আৰু ইমান ধুনীয়া ঠাণ্ডা বতাহ আহি গৈছে, মানে ইয়াৰ পৰা একদম যাবই মন যোৱা নাই এনেকুৱা। আৰু এইবিলাক চাওক, আমি গোটেইকেইটা একেলগে বহি কথা পাতি আছোঁ। তো পূৰা ধুনীয়া মেহফিল বনিছে আৰু আমাৰ যিটো গাইড আছে, গাইডজন বহুতেই ভাল আৰু আমাৰ লগত ইমান মানে ফ্ৰেণ্ডলি বিহেভ কৰি আছে আৰু ইমানখিনি মানে কথা মানে কৈছে আৰু এইখন বনাঞ্চলৰ কথা, মানে বহুত ভাল লাগিছে। আনকি গছ গছনিৰ পৰা যিবিলাক গছ গছনিৰ কথা মই আগতে জনা নাছিলোঁ সেইবিলাক নাম জানিব পাৰিছোঁ, বা কিছুমান ইয়াতে সাপ থাকে অজগৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নাম, মই সাপবিলাকৰ নাম একদম ক'ব নোৱাৰোঁ আৰু পাহৰি যাওঁ। তো গাইজ এনেকেই 5-10 মিনিট ইয়াতে বহি আছোঁ আৰু চাগে 5 মিনিটমান থাকিম। তো তাৰপিছত আমি তললৈকে যাম, গৈ কিনে আমি ইয়াৰ পৰা ৰাওনা হ'ম। আৰু আপোনালোকক ইমান দূৰৰ পৰা আহি কিনে মই কষ্ট কৰি কিনে ইমান ধুনীয়া ঠাই দেখাই আছোঁ। তো আপোনালোকে প্লিজ যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰি দিয়ে, তেতিয়া ভাল লাগিব। আৰু বাই এটা কথা ক'লে, মই মোক একচুৱেলি 2-3 বাৰ ধুলোঁ। এইটো মানে গা ধুলে, এইটো পানীৰে মুখখন ধুলে কি হয়? এইটো মানে তোৰ নিচিনা মুখখন হ'ব নেকি? জিলকি থাকব, তোৰ নিচিনা বগা হৈ যাম? নাই তেনেকুৱা ঠিক নহয়। মানে কেনেকুৱা, যদি আমি ফ্ৰেছ ৱাটাৰেৰে আমি গা পা ধুওঁ তেতিয়া তাত কোনো ধৰণৰ এটা কেমিকেলছ নাথাকে ন। মানে আমি সচৰাচৰ আমি টাউনত থাকোঁ, টাউনত থাকিলে কেনেকুৱা হয়, এইবিলাকত টেংকবিলাক থাকে, টেংকিবিলাকত কি হয় আমি ব্লিচিং পাউডাৰ ইউজ কৰে কিছুমানে, মানে কি হয় মানে আমাৰ কাপোৰ মানে যিটো নেচাৰেলি মানে যিটো পানী পোৱা যায় সেইটো মানে বাৰ ক'ব কি চাইছে, মানে যিটো নেচাৰেলি পানী পোৱা যায় সেইটোৱে মানে আপুনি যদি মোটামুটি 3-4 দিন মানে আপুনি গা পা ধুই থাকে, তো সেইটো বস্তু মানে শৰীৰৰ কাৰণে ভাল। আৰু নাজানো কিমানখিনি সত্য, কিন্তু মোৰ লাগিছে এনেকুৱা, সেইকাৰণে মই 2-3 বাৰ মুখখন ধুই দিলোঁ এনেকুৱা আৰু। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। গাইজ এইটো আমাৰ সৰু বান্দৰ। মাইকী বান্দৰ। এইকেইটাক মাতি আছে গাইজ, এইকেইটা গল্ডেন লেংগুৰকেইটাক মাতি আছে। তো গাইজ ৱাটাৰফলটো আছিলে সেইপিনে, তাৰপিছত আমি আহিছিলোঁ এনেকৈ, আহি কিনে ৱাটাৰফলৰ পিনে গ'লোঁ এনেকৈ। তো এতিয়া আমি যাম এটা শ্বৰ্টকাট লৈ কিনে, এনেকৈ যাম শ্বৰ্টকাট লৈ কিনে। তো বলক শ্বৰ্টকাটেৰে গৈ যাওঁ, এনেই মোৰ ভাগৰ লাগি গৈছে আহোঁতে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, পকা ধান নায়েই বাৰু, ধান চান কাটি দিছোঁ চব। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, আলিটো পৰি গীত। তো গাইজ ফাইনেলি যাব ওলাইছোঁ আমি ঘৰলৈকে। তো দাদাক লগ পাই বহুত ভাল লাগিল। দাদাৰ নাম হ'ল শংকৰ দা, আৰু লগ পাম না দাদা? নিশ্চয় ভাল লাগিল বহুত। তো যাওঁ আৰু গাইজ। তো গাইজ ফাইনেলি ওলাই আহিলোঁ কাকজনা সংৰক্ষিত বনাঞ্চলৰ পৰা। তো এতিয়া আহি কিনে আমি আহিছোঁ হোটেল ষ্ট্ৰীট ফুড বুলি, এইটো চাব পাৰে হোটেল ষ্ট্ৰীট ফুড। তো এইখনত মানে বহুতখিনি আপোনাৰ আইটেম পায়। তো আপোনালোকে যদি বঙাইগাঁৱত আহে তো ইয়াতে বহুত ভাল খানা, হাইজেনিক খানা পাব। আৰু আপোনালোকক দেখাম মই কি খাওঁ এতিয়া। আহি গ'ল আমাৰ চিকেন থুকপা, এতিয়া খাওঁ, খাই লৈ কথা পাতি আছোঁ আপোনালোকৰ লগত। গাইজ চাওক এয়া কি হৈ আছে, মই একো গমেই পোৱা নাই কি হৈছে, কি চলি আছে, কাষত গ'লেহে গম পাম। গাইজ পুৰা একদম ট্ৰেফিক জাম লগাই দিছে, একদম ৰাস্তাৰ মাজত পুৰা ট্ৰাক চাক লগাই ডিস্কো ডেন্স চলি আছে। গড ন'জ আৰু কি বা হৈ আছে। কিন্তু গাইজ চাওক না, একদম মোটামুটি আমাৰ হ'ল আধা ঘণ্টামান হ'ল ইয়াতে, মানে একদম ফচি গৈছোঁ একদম। তো মই নাভাবোঁ যে ইয়াতে এনেকৈ ৰাস্তাৰ মাজত থাকি কিনে এনেকৈ গান চান বজাই সাধাৰণ মানুহক যিবিলাকে অহা যোৱা কৰে, কোনোবা ইমাৰ্জেঞ্চিও থাকিব পাৰে বা কিবা, তো এনেকৈ মানে হাৰাশাস্তি দিয়াটো মই নাভাবোঁ ভাল হয় বুলি। আপোনালোকে কি ভাবে জনাবচোন মোক কমেণ্টত। কি লাগে ই মানে এনেকৈ উল্টি যায়, তাক মানে মৰম লাগে তাক, মৰম লাগে পেট, তাক মৰম লাগে।
তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব আৰু যিবিলাক নতুনকৈ চাই আছে সিহঁতে ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই, জয় হিন্দ। Who cares where we gotta be? কি আছে ইয়াতে? You'll have a good time wherever you're with me. পন্তগ্ৰাম দেখা নাই এইটো